মজাকে ধুনীয়াকে মজা লাগিছে এই ভিউটো মানে পানীটো কি চালিয়া লাগিছে চালিয়া ভিউ চক না আপোনালৈ যায় হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আমি গৈ আছো দিলিঘাট কোন কোন গৈছে আমি তিনে গৈ আমাৰ লগত আছে মই আছো মইনালে সুনু আমি গৈ আছো আমাৰ বসন্তী হয় এখন গাইজ আমাৰ এখন বসন্তী হয় আমি মানে এইখনতে তিনিটা গৈ আছো আৰু কি কৰিব দুখীয়া মানুহ জানে টকা পইচাৰ অভাৱ আপোনালোক দেখাইছে আমাৰ ভিউ ৰাস্তা ভিউ আহে সব দেখা ফাইনেলি আমাৰ বাইকৰ তেল এটা হৈ গ'ল মানে আমি তেলটো ভৰাই লৈছো পিকু কিমান ল'লে তেল কৰি ভৰাই ল'ম লাগিলে আগত আকৌ ভৰাই ল'ম ন আগত ভৰাই ল'মগৈ মানে তেল নহ'লেও নাযাব নহয় গাইজ সেইটো এটা প্ৰব্লেম দেখিছে গাইজ এতিয়া আমি গৈ ফাইনেলি হাইৱে ওলালো হাইৱে পালোঁগৈ আৰু পামগৈ বেছি দেৰি নাই কিমান দেৰি লাগিব হাইৱে ওলাব আৰু দিলিঘাট পাবলৈ আধা ঘণ্টা নালাগে 20 মিনিটমান লাগিব গাইজ আৰু আপোনালোকে আগফালে ভিউ দেখিব পাৰে কিমান চালিয়া গোটেইখিনি চাহ বাগানৰ ভিউ চব বেলেগে কিবা এটা ভাল লাগে মানে চাই পিনে হয় নাই বিহু আৰু আগত আৰু বিহু আছে আৰু ভাল বিহু আছে আমি যাম এতিয়া পাহাৰ কিনা মানে গৈ আছো গৈ পোৱা নাই গৈ পালো তাৰপিছত আপোনালোকক দেখাই আছো আমি পাহাৰ কিনা গৈ পাম ফাইনেলি আমি বৰপাত্ৰ পালোহি বৰপাত্ৰৰ ভিউটো বৰ মজা মানে ইমান ধুনীয়া মানে চাৰিও কিনা এইফালে এইখিনি ভাইটি ভণ্টি আছে ঢেকীয়া বুটলি আছে মানে চাইডে চাইডে গছ গছনি আছে বহুত ধুনীয়া ভিউ মানে ইমান ৰ'দো পোৱা নাই ভাল লাগিছে এইটো চোৱা কি চালিয়া আমি দিল্লীঘাট গৈ পামে আৰু দিল্লীঘাট পাম বেছি নাই সেই পাহাৰো দেখিছে আপোনাৰ দেখিছে গৈ আছো বেছি নাই 5 মিনিটমান লাগিব আৰু মানে গাইজ 5 মিনিটমান ৱেইট কৰাৰ পিছত আমি দিল্লীঘাট গৈ পাম এতিয়া আপোনালোক আমি পাহাৰ কিনাৰ ভিউ দেখাব বিচাৰিম মানে পাহাৰ কিনাৰ ভিউটো আমি তিনিআলি পাই পাহাৰ কিনাৰ যাম তেতিয়া আপোনাক পাহাৰ কিনাৰ ভিউ দেখাম দেই এতিয়া ঠিক আছে অফ কৰি থ'লো ঠিক আছে আমি গৈ পালোঁ আপোনালোকক দেখাইছোঁ কৈ যা কি মজা ভিউ একদম মানে মই দেখাবলৈ পাহৰি গ'লোঁ সেইটো ভিউ বৰ মজা মানে এতিয়াও চক কি চালিয়া লাগিছে চালিয়া ভিউ চক না আপোনালৈ যায় কৈ যা এই ভিউটো দেখাবে মজা লাগিছে ঠিক আছে আমি পালোহি মানে দিল্লীঘাট পাই গ'লোঁ মানে উপদলংটো আপোনাৰ দেখাব বাকী আছে সেইটো দেখাম বাৰু তো গাইজ আমি ব্লগটো বনাই আহিছিলোঁ আপোনালোকক আমি পাহৰি গৈছিলোঁ মানে অলপ উপদলংটো আপোনালোকে বেগত পিছত দেখাই দিম মেইন কথা আমি 15 আগষ্ট বুলি কৈ আহি অলপ কিন্তু অলপ সেইটো মানে আপোনালোকক দেখাব নোৱাৰোঁ গম পাইছে আপোনালোকে মানে আমি দলং ওপৰত আছে দলঙত পাহৰি গ'লোঁ অলপ মানে দেখাবলৈ তলত মানে ভিউটো মজা আহিছিলে আমি ইয়াত বহি আছিলোঁ এতিয়া চব আপোনালোকে ভিউটো কি চালিয়া দেখাইছে এইটো চক ভিউ মজাকে ধুনীয়াকে মজা লাগিছে এই ভিউটো মানে পানীটো এনেকৈ ধন ধুনীয়া আহিছে মানুহ দেখিব পাইছে আপোনালোকে কিমান গাইজ এইফালে চক মজা লাগিছে মানে আপোনালোক ওপৰৰ ভিউটো আমি দেখাম দলঙৰ ভিউটো বৰ মজা লাগিছে মানে বেয়া মজা লাগিছে অকণমান দেৰি হ'ল গাইজ বেয়া নাপাব আগত কেনেকৈ আহিলোঁ কি কথা চব দেখাম বেয়া নাপাব চব দেখাম আহক গাইজ আমি ওপৰত গৈ লওঁ তাৰপিছত আপোনালোকক দেখাইছোঁ ঠিক আছে ফাইনেলি আমি ওপৰত আহি গ'লোঁ চাব পাই দলং দেখাই দে বা ভিউটো দলং দেখাই দে মোৰ চাৰিওফালে দেখাই দে দেখালোঁ আমি গৈছিলোঁ সেই তলত সেই মানে দেখাই দে আগত বহুত আগত গ'লোঁ মানে বহুত আগত মানে বহুত নৈ কিনাৰ একেবাৰে নৈটো য'ত পানী মানে নৈটো অলপ শুকান হয় তাত বহি মেলি মজাই অলপ এনজয় কৰিলোঁ আৰু ওপৰলৈ আহিলোঁ এতিয়া লাহেকৈ আমি ওলাম আপোনালোকক ওলোৱা ভিডিঅ' দেখাম আৰু ইয়াত কি হ'ব কি নাই সেইটো নাজানো আমি মানে তাত গ'লোঁ কিবা কিবি খালোঁ পুৰা এনজয় কৰিছোঁ পুৰা এনজয় 15 আগষ্ট বুলি এনেই ওলাই আহিছিলোঁ ই নাহো কৈছিলে লৈ আহিলোঁ যেনে তেনে আহিলোঁ মজা লাগিলে আহি মজা লাগিছে মানে যি কওঁ মজা লাগিছে
বহুত মজা লাগিলে আৰু অলপ ঘূৰিলোঁ এনজয় কৰিলোঁ এতিয়া ঘৰলৈ যাব বাকী আছে এতিয়া ঘৰলৈ আমি যাম ইয়াত বন্ধ হ'ব অলৰেডি পিছত আমি এতিয়া ঘৰলৈ যাওঁ ফাইনেলি আমি ইয়াৰ পৰা ওলাম এতিয়া ওলালোঁ বিশালে এতিয়া বাইক চলাই বিশালে দেখাই দে মই গৈ আছোঁ এতিয়া মানে আমি এতিয়া মানে ভিডিঅ' এতিয়া মানে বিশালে বাইক চলাব আমি দুটাই বহিম ই চলাব চলাম কৈছে সেইটো দিছোঁ চলাবলৈ কেনেকুৱা চলাই সেইটো নাজানো খালি চলাম কৈছে দিছোঁ চলাবলৈ আমি এতিয়া যাওঁ ওলাই এতিয়া মোক দেখা আকৌ আমি এতিয়া যাওঁ ইয়াৰ পৰা ওলালোঁ ফাইনেলি এতিয়া আমি লেফেৰা হৈ যাম ঘৰ পাই গ'লোঁ এতিয়া আহি আমি ঘৰ পালোঁ বাইকখনো ভৰাই দিলোঁ সিহঁতি অলপ ঝুলনা বিশালত ঝুলা ঝুলি আছে এইটো আমাৰ ঘৰটো সেইটো আমাৰ ঘৰৰ ওচৰ এইটো বিশাল ইয়াত ঝুলনা ঝুলি আছে এইটো চুনু ভাগৰ লাগিলে আহি অলপ ঝুলনা ঝুলি এখন আমাৰ বাইকখন ইয়াত থৈ লৈছোঁ বাইকখন ঠেলিলোঁ এইটো আমি ফাইনেলি ঘৰ পালোঁহি আৰু বহুত ভাল লাগিছে এইটো আমাৰ খুৰী এইটো আমাৰ মামী দেখাই দিছে আৰু এইটো গুলু এইটো আমাৰ বৌ ফুকনু এইটো মাম্পী হয় আমি ঘৰ পাই গ'লোঁ আজি ব্লগটো আমি ইমানতে সামৰিছোঁ বাকী আৰু কণ্টেণ্ট বেলেগ দিনা কৰিম আৰু বেলেগ কণ্টেণ্ট আনিম আকৌ